বিয়া হৈ অহা বছৰ ধৰি মই পিঠা লাড়ু শহুৰৰ ঘৰত বনাবলগীয়া হোৱা নাই। কাৰণ এটাই, মায়ে এনেকৈ দেউতাৰ হাতত ঢেৰ পিঠা লাড়ু দি পঠায় প্ৰত্যেক বিহুতে। চাগে কষ্ট পাম বুলিয়ে নেকি, মই এইটো প্ৰশ্ন কেতিয়াও কৰা নাই যে কিয় এনেকৈ ইমান বনাই দি পঠায়। কাৰণ যেতিয়ালৈকে মা দেউতা আছে তেতিয়ালৈকে এই জীয়া আৱেগখিনি আছে। সেয়েহে এইবোৰ প্ৰশ্ন মই নকৰোঁ। আজিও দেউতা লৈ আহিছে পিঠা লাড়ু, মানে চুঙা পিঠাৰ পৰা আদি কৰি গোটেইখিনি, জহা চাউল, বৰা চাউল, সকলোবোৰ বস্তুৱে আজি লৈ আহিছে দেউতাই। দেউতা আহিছে বুলি মই অকণমান মাংস বনালোঁ, বাকীখিনি তলত মায়ে, মানে শাহুমায়ে বনাইছিলে ভাত আঞ্জা। আজি এগৰাকী আন অতিথি আছিলে আমাৰ ঘৰত, মানে হাজবেণ্ডৰ ফালৰ বৰমা, তেওঁ আহিছিলে। গোটেইকেইগৰাকী একেলগে ভাত খালে। ভাত খাই কিনে দুয়ো গ'ল, বৰমাও গ'ল, দেউতাও গ'ল। যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।